প্ৰথমতে আমি সকলো মাধ্যমৰ সাংবাদিক বন্ধুসকলক গোৰ্খা সুদাত সমিতি শিলংগুৰিৰ তৰফৰ পৰা অভিনন্দন যাচিছোঁ। বিশেষকৈ যোৱা 6 তাৰিখে মানবাদুৰ থাপাই যি এটা সংবাদ মাধ্যমেদি শিলংগুৰিৰ 4জন ব্যক্তিয়ে মিলি এটা সংগঠন বনাই তেওঁক অত্যাচাৰ কৰা বুলি যি আমাৰ সমাজক অপবাদ দিছে, তাৰ প্ৰতিবাদ কৰিবলৈ আমি আজি এই মানে সংবাদ মেল পাতিছোঁ। আচলতে ঘটনাটো এনেধৰণৰ আছিল, তেওঁ মানবাদুৰ থাপা শিলংগুৰিৰ আচলতে তেওঁ শিলংগুৰিৰ নাছিল। তেওঁ আমাৰ সমাজে, আমাৰ গাঁৱৰ ৰাইজে মিলি তেওঁক এজন শিক্ষক হিচাপে আনি ইয়াত আমাৰ ৰাইজে মিলি তেওঁক বহা মাটি দি, চৰকাৰী মাটি তেওঁক বহিবলৈ দি তেওঁক ইয়াত শিক্ষক হিচাপে তেওঁক সন্মান দি ৰখা হৈছিল। কিন্তু আচলতে তেওঁ ইয়াত যি সমাজৰ লগত যি সামাজিকভাৱে মিলি বহিব লাগিছিল, তাত তেওঁ সমাজৰ সম্পূৰ্ণ বিৰোধ কৰি অসামাজিক কামবোৰ কৰি তেওঁ কিছুমান তেওঁৰ ল'ৰাৰ যি বাস্তৱ কথা ক'ব গ'লে তেওঁৰ ল'ৰাৰ যি বিয়া পাতিছে, সেই বিয়াটো আচলতে আমাৰ গোৰ্খা সমাজৰ অসামাজিক পদ্ধতিৰে তেওঁ পাতিছিল। তাৰ বিনিময়ত আমাৰ গোৰ্খা সমাজে তেওঁক মাতি সামাজিক ব্যৱস্থাৰে তেওঁ এটা প্ৰায়শ্চিত কৰিবলৈ মাততে তেওঁ সমাজৰ সিদ্ধান্তক তেওঁ অপমান কৰি ইয়াৰ পৰা গুচি গৈছিল। তাৰে বিষয়ত তেওঁক আমি কিছুমান কথা কওঁতে তেওঁ যোৱা 6 তাৰিখে যিটো মিছা অপবাদ দি এটা মাধ্যমেৰে তেওঁ কথাটো প্ৰচাৰ কৰিছিল আৰু তেওঁ আমাৰ এই সমাজৰ ওপৰত তেওঁ আইনগত ব্যৱস্থা ল'ব বিচাৰিছিল। তাৰে বাবে আমি তেওঁৰ সম্পূৰ্ণ কথাটো মিছা কথা, মিছা অপবাদ বুলি আমি তাৰ প্ৰতিবাদ কৰিবলৈ আমি এই কাৰ্যসূচী আহ্বান কৰিছোঁ। এই মাটিটো আমি অৱশ্যে আমি সৰু থাকোঁতে এই কথাটো আমি শুনা মতে ইয়াৰে এজন প্ৰতিষ্ঠিত ব্যক্তি আছিল দিলিৰাম উপাধ্যায়, তেওঁৰ নামত থকা এইটো চিলিং এক্টৰ মাটি তেওঁ এজন শিক্ষক হিচাপে তেওঁ মান্য ব্যক্তি এজন বুলি তেওঁক ইয়াত বহিবলৈ জাগা দিয়াৰ কাৰণে তেওঁক ইয়াত আনি থোৱা হৈছিল। আমি গম পোৱা মতে তেওঁ বিক্ৰী কৰিব বিচাৰিছে আৰু তেওঁ যি কেছ দিছে কোৰ্টত, এই কেছতো তেওঁ এজাহাৰত লিখিছে যে মই মোৰ মাটি বিক্ৰী কৰিবলৈ যাওঁতে শিলংগুৰিৰ 4জনীয়া এটা সংগঠনে মোক বাধা দিছে বুলি তেওঁ এজাহাৰ কপিতো লিখা আছে। ছাৰৰ লগত কথা পাতোতে আমি মাটি বোৰ কেনেকুৱা কি কণ্ডিশ্যনত আছে বুলি চাওঁতে এই চিলিং এক্টত আছে মাটিটো, আৰু চাৰ্কল অফিচাৰ ছাৰে যি ধৰণে কৈছিল যে এই চিলিং এক্টত থকা মাটিটো কোনো ব্যক্তিয়ে বিক্ৰী কৰিব নোৱাৰে, তেওঁ মাত্ৰ ভোগ দখল কৰি থাকিব পাৰে। সেই বুলি কোৱাৰ কাৰণে আমি শিলংগুৰি ৰাইজে সমাজে এইখন জাগা যিটো তেওঁক এটা মাষ্টৰ হিচাপে বহিব দিয়া হৈছিল, তেওঁ ইয়াৰ পৰা গুচি যোৱাৰ পিছত ইয়াত আমি এটা সামাজিক অনুষ্ঠান এটা কিবা পাতিম বুলি সেইটো এটা চেষ্টা কৰোঁতে তেওঁ এটা ভুল অপবাদ দি আমাৰ ওপৰত তেওঁ এটা কেছ দিছে। তেওঁৰ নাম আছিল মানবাদুৰ থাপা। ইয়াত এতিয়া আমাৰ এনে কওঁতে শিলংগুৰি কোৱা যায়, কিন্তু আমাৰ শিলংগুৰি নামৰ ভিতৰত পৰে গোট বস্তি, গোধাবিল আৰু শিলংগুৰি 3টা গাঁৱৰ আমাৰ ৰাইজ ইয়াত গোট খাইছে। পৰিয়াল 138 আছে। গোৰ্খা সমাজ সুধা সমিতি শিলংগুৰি। মই ক'লো মানে আমাৰ সমাজৰ এটা কিবা ভাল এটা অনুষ্ঠান পাতি ইয়াত ৰাখিম, য'ত নেকি ৰাজহুৱাভাৱে কিবা অনুষ্ঠান পাতিব লাগিলে ইয়াত আমি পাতিম বুলি ভাবিছিলোঁ। আমি গম পোৱা মতে আগতে কৈছিলোঁ তেওঁ অসামাজিক মানুহ আছিল, তেওঁ ক'ত গৈছে কি কৰিছে সেইটো আমি ভালকৈ গম নাপাওঁ, কিন্তু আমি শুনা মতে গম পাইছোঁ এতিয়া তেওঁ ঢেকাজুলিত গৈ তেওঁ ৰুম ভাড়া লৈ বহিছে বুলি গম পাইছোঁ। হয়, ঘৰ মাটি গোটেই এৰি গৈছে। তেনেধৰণৰ তেওঁ এজাহাৰ কপিত লিখিছে বোলে যোৱা 2 ছেপ্টেম্বৰ তাৰিখে তেওঁ ইয়াত আহিছিল বোলে, তেওঁক মানে আমি ধমকি দিছোঁ, কিবা কৰিছোঁ, গালি পাৰিছোঁ বুলি কৈছে। কিন্তু সেই কথাটো আমাৰ বীৰেন থাপা আমাৰ সত্তাৰ জেনেৰেল ছেক্ৰেটাৰী, তেওঁ অলৰেডি মাজবাট ব্লক অফিচত কাম কৰে, তেওঁ তাত অফিচত যোৱা এইটো এটেণ্ডেঞ্চ চিগনেচাৰো আছে, 2 তাৰিখে তেওঁ মাজবাটত আছে, কিন্তু তেওঁ এওঁৰ ওপৰত কেছ লিখিছে যে এওঁ মোক মাৰপিট কৰিব বিচাৰিছে বুলি। এইটো যোৱা 19 তাৰিখে মাহটো পাহৰিলোঁ, সিদিনা আমাৰ এটা ৰাজহুৱা সভা হৈছিল। ৰাজহুৱা সভাত আমি আলোচনা কৰিছোঁ, যিহেতু তেওঁ আমাৰ শিক্ষক আছিল, তো তেওঁৰ মাটিটো আমি মানে জবৰদস্তি কাঢ়ি নিয়াতকৈ তেওঁকো এটা সন্মান দিয়া যাওক বুলি আমাৰ সাধাৰণ সভাত আলোচনা কৰা হৈছিল যে তেওঁৰ মাটিৰ বিনিময়ত 1 লাখ টকা দিয়া যাব, যদি তাতো নহয় কিবা এটা মিলাই দিয়া যাব বুলি আমি আলোচনা কৰিছিলোঁ। কিন্তু সেই কথাকে তেওঁ উল্টাই লিখিছে যে তেওঁৰ ওপৰত সমাজে 1 লাখ টকা ডিমাণ্ড কৰিছে বুলি এইটো মিছা অপবাদ দিছে। আচ্ছা, হয়, সকলো আমাৰ সাংবাদিক আমাৰ বন্ধুসকলক আমি আন্তৰিক অভিনন্দন জনাইছোঁ। যিহেতু আমি যোৱা 23 তাৰিখে আমি গম পাইছোঁ যে তেওঁ আমালৈ কেছ দিছিল, এইটো আমি অজ্ঞাত আছিলোঁ, কিন্তু যিটো আমাৰ নামত কেছ আছে
তেওঁ লিখিছে 2 তাৰিখৰ দিনা তেওঁ চিলাংকুটি গাঁৱত আহিছিল আৰু চিলাংকুটি গাঁৱত আহোঁতে আমাৰ 4জনীয়া যোনটো নামক সংগঠন কৈছে তেওঁ 4জনীয়া সংগঠন যে আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে 3খন গাঁৱৰ লগত 138জন ঘৰ আৰু ইয়াতে 675জন ব্যক্তি আমাৰ বসবাস কৰি আছে আৰু এই সংগঠনটো আপোনালোকে হয়তো নিশ্চয় দেখিব পাইছে যে এই সংগঠনটো 4জনীয়া সংগঠন নহয় ইয়াত গোটেই বৃহত্তৰ চিলাংকুটি অঞ্চলৰ ৰাইজৰ সংগঠন আৰু উক্ত কেছ লৈ আমি যোৱা 24 তাৰিখে আমি মাজবাট ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ৰ লগতো আমি যোগাযোগ কৰিছোঁ আৰু তেওঁ 2 তাৰিখৰ যিখিনি মোৰ নামত এটা কেছ আছে 2/9/2020 চনৰ কেছ এইটো সেইদিনা 2009 ছেপ্টেম্বৰ 2 তাৰিখে মই মাজবাট উন্নয়ন খণ্ডত কৰ্মৰত ব্যক্তি আৰু তাত মই কৰ্মৰত মোৰ নিজৰ কৰ্তব্য পালন কৰি আছিলোঁ আৰু সেইদিনা তেওঁ যেতিয়া মই তাতে কৰ্মৰত আছে তাতে মোৰ এটেণ্ডেঞ্চ আছে এবচেণ্টি ষ্টেটমেণ্ট আছে তাত যেতিয়া মই তাতে আছোঁ তেওঁ মোক তেওঁ দাবী ধমকি কৰা মাৰিবলৈ খেদি পঠোৱা এনেকৈ ধৰণৰ এটা এজাহাৰ কপি আমাৰ ইয়াতে আছে সেয়ে আমি আজি এই সংগঠন তথা আমি ৰাইজৰ হৈ যিখিনি আমাৰ যোৱা 24 তাৰিখেৰ আমাৰ যোৱা পৰহি দিনা 6 তাৰিখে যি এটা সংবাদ মাধ্যমে যি অপপ্ৰচাৰ চলালে আমাৰ ৰাইজৰ হৈ এইটো ৰাইজৰ এটা অসন্মান বুলি আমি ইয়াত ধিক্কাৰ দিছোঁ গৰিহণা কৰিছোঁ আৰু ফুলি কণ্ডেম কৰি আছোঁ যে যোনটো সংবাদ মাধ্যমেৰে সম্পূৰ্ণ তথ্য নুবুজাকৈ আৰু এইখন অঞ্চলৰ ব্যক্তিসকলৰ বিষয়ে নজনাকৈ যি তেওঁ ব্যক্তিৰ বা স্বাৰ্থত তেওঁলোকে আহি যি প্ৰচাৰ চলাইছে তাক আমি গৰিহণা দিছোঁ আৰু ভৱিষ্যতে যাতে তেওঁলোকে আমি এটা খকনি দিব বিচাৰিছোঁ যাতে তেওঁলোকে এনেকুৱা ধৰণৰ সমাজৰ বিভ্ৰান্তি কৰা ৰাইজক বিভ্ৰান্তি কৰা আৰু সমাজৰ মান প্ৰতিষ্ঠা যোনটো হানি কৰাৰ চেষ্টা নকৰে তাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ যদি পৰৱৰ্তী দিনতো তেওঁলোকে তেনেকৈ কিছুমান কাৰ্য কৰিব বিচাৰে তেনেহ'লে তেওঁলোকক আমি আইনী ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম আৰু তেওঁ মান বাহাদুৰ থাপা যিজনে নেকি আমাৰ সমাজে 4জন ব্যক্তিক তেওঁ কেছ দিছে অৰ্থাৎ সমাজক দিছে তেওঁলৈ পৰৱৰ্তী দিনত আমি তেওঁৰ ওপৰত আমি মানহানি কেছ দিয়াৰ আমি প্ৰচেষ্টা চলাই আছোঁ যিখিনি তেওঁলোকে ভুল তথ্য সম্পূৰ্ণ ভুল তেওঁ ডাটা আমাক কেছত লিখিছে সেইখিনি আমি ভাৰপ্ৰাপ্ত বিষয়া মহোদয় লগতে আমাৰ চাৰ্কল অফিচাৰ আমি যোৱা 24 তাৰিখে আমি চাৰ্কল মহোদয়ক আমি তেওঁ এটা জাননী দিছিলোঁ তাৰপিছতো আমি 3-10 তাৰিখে আমি এইখন যোনটো চিলিং এক্টৰ মাটি আছে এই সংগঠনৰ নামত আমাৰ আবণ্টনৰ কাৰণে অলৰেডি আমি সম্পূৰ্ণ ৰাইজৰ ইয়াত ছিগনেচাৰ আছে তেওঁৰ ছিগনেচাৰ লৈ আমি আমি ৰাইজৰ ইয়াতে 100জন ওপৰত ছিগনেচাৰ আছে তেওঁ আমি এটা আবেদন জনাইছোঁ যে এইখন যোনটো পৰিত্যক্ত তেওঁ 4 বছৰ ধৰি এইটো মাটি পৰিত্যক্ত আছিল আৰু সমাজে ইয়াৰ ৰক্ষণাবেক্ষণ দি আছে আমাৰ চিলাংকুটি সুধাৰ সমিতি এইখন জাগাৰ ৰক্ষণাবেক্ষণ দি আছে সেইকাৰণে এইখন মাটি সুধাৰ সমিতিৰ নামত আবণ্টন হোৱাৰ কাৰণে আমি অলৰেডি আবেদন জনোৱা হৈছে আৰু লগতে আমি অহা কেইদিনমানৰ পিছতে যাতে আমাৰ এই অনুষ্ঠানৰ যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোক উন্নয়নৰ কাৰণে এটা বৃহৎ এটা ডাঙৰ কমিউনিটি হল গঠন কৰাৰ লগতে আমাৰ সম্পূৰ্ণ ৰাইজৰ সুবিধাৰ্থে এটা ভাল বিবাহ ভৱন হোৱাৰ এটা আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু আপোনালোকে জনাব আমি এটা বিচাৰিছোঁ যে যি সংবাদ মাধ্যম হওক মান বাহাদুৰ থাপাই আমাৰ চিলাংকুটি ৰাইজৰ ওপৰত যিখিনি এটা অপপ্ৰচাৰ চলাইছে অপবাদ লগাইছে সেইখিনি আমি চিলাংকুটি ৰাইজে অতি দুখিত লগতে ইয়াক আমি একেবাৰে কণ্ডেম কৰি আছোঁ তেওঁক যাতে আৰু এটা খকনীয় দিছোঁ তেওঁ যাতে আৰু বাৰে বাৰে আমাৰ চিলাংকুটি সমাজৰ ওপৰত যাতে তেওঁলোক তেনেকুৱা ভুৱা অপপ্ৰচাৰ নচলায় তাৰ বাবে আমি যদি প্ৰয়োজন হ'লে আমি হাইকোৰ্ট সুপ্ৰিম কোৰ্টলৈ যাবলৈ আমি ৰাইজে সাজু হৈ আছে আৰু তেওঁলৈ অতি সোনকালে আমি সম্পূৰ্ণ ৰাইজে যিখিনি বিশিষ্ট ব্যক্তিৰ ওপৰত তেওঁ ৰাইজৰ ওপৰত যিখিনি তেওঁ এটা কেছ দিছে সেইটো কেছটো যিহেতু ভুল সম্পূৰ্ণ ভুল কেছ তেওঁলোকে আমি অতি সোনকালে এটা মানহানি কেছ আমি হাইকোৰ্টত তেওঁলোকক